Hello guys, welcome back to my YouTube channel. মই জ্যোতিস্মিতা আপোনালোক সকলোকে আমাৰ YouTube চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভণিতে মই মেহেন্দি আঁকাৰ পৰা দেখাইছিলোঁ ন। এয়া চাওক মেহেন্দিখিনি শুকালে মানে মই কি কৰিলোঁ, এইটোতো ফাৰ্ষ্ট কালাৰ লগাইছোঁ ন, যোনটো জেতুকাৰটো হয় সেইটো লগোৱা নাই, এইটো ফাৰ্ষ্ট কালাৰটো লগাইছোঁ। জিলমিল মানে মাজতে এবাৰ উঠিলে, তাৰ মানে টোপনিটো একেবাৰে পাতল। উঠিলে, উঠাৰ লগে লগে কি কৰিলোঁ, মই এফালে লগোৱাই নাই, তাইক ল'ব লাগিব বুলি এইখিনিত লগোৱাই নাই, মই সেইকাৰণে এই বেক চাইডটোতে লগাইছোঁ। তাৰপিছত যেতিয়া উঠিলে একদম অকণমান শুকাইছিলে, সেই দৌৰা দৌৰিকৈ গৈ ধুইয়ে পেলালোগৈ। মেহেন্দিখিনি হ'লগৈ এনেকুৱা। আৰু মেহেন্দি লগোৱাৰ কাৰণটো থাম্বনেইলত দেখি গমেই পাইছে চাগে। আজি মোৰ লগৰ এজনীৰ বিয়া, মানে আমি একেবাৰে সৰুৰ পৰা একেলগে পঢ়া মোৰ লগৰ এজনীৰ বিয়া। তো আবেলি সময়ত বিয়া খাবলৈ যাম, আৰু এতিয়া মই কাপোৰ ভাঁজ দিওঁগৈ। মানে মই কি হয় জানেনে, মই মানে মনতে ভাবি থাকোঁ আজি কাপোৰযোৰ এৰি পেলাই পিন্ধিম দেই, আজি কাপোৰযোৰ এৰি পেলাই পিন্ধিম, কিন্তু সময়ত গৈ মই সেই ভাজেই দিবগৈ লাগে। আজিলৈকে মই এৰি পেলাই পিন্ধি পোৱা নাই জানেনে। মানে কি হয়, কাপোৰযোৰ উলিওৱাৰ লগে লগে মোৰ ভাজেই দি পাওঁগৈ, মানে এৰি পেলাই পিন্ধিব মনেই নোযোৱা হৈ যায়গৈ। তেতিয়া মই কিবা চম্ভালিব নোৱাৰা নিচিনা হৈ যাওঁগৈ আৰু। তো এতিয়া কাপোৰ উলিয়াই পেলাই ভাজ দিমগৈ। ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু কি পাৰোঁ কি নোৱাৰোঁ দেখাই থাকিম, আৰু চাই যাব। আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে। চাদৰ ভাঁজ দি আছোঁ গাইজ। সদায় ভাবোঁ ক'ৰবালৈ গ'লে, মানে এনেকৈ বিয়াই চিয়াই গ'লে আজি এৰি যাম, আজি এৰি পেলাই পিন্ধিম, কিন্তু কি হয় সময়ত গৈ সেই মই ভাঁজ দিয়ে পিন্ধিবলগীয়া হয়। কিয় জানো, মই এনেই মানে মনতে ভাবি থাকোঁ সদায় আজি মানে এৰি পিন্ধিম দেই, আজি এৰি পিন্ধি যাম, কিন্তু যেতিয়া কাপোৰযোৰ উলিয়াওঁ নহয়, মোৰ এৰি পিন্ধিবলৈ মনেই নাযায় কিবা। মই মানে সঁচা কথা ক'বলৈ গ'লে আজিলৈকে পিন্ধিয়ে পোৱা নাই এৰি পেলাই। কোনদিনা পিন্ধা হয় মানে নাজানো, আৰু মই আজিলৈকে এৰি পিন্ধিয়ে পোৱা নাই জানেনে। এইটো আশা মোৰ থাকি গ'ল, আৰু কেতিয়া পূৰণ কৰিব পাৰোঁ। তো চাদৰখন ভাঁজ দিয়া হৈ গ'ল, জিলমিল শুই আছে, সেইকাৰণে চাদৰখন ভাঁজ দি ল'লোঁ। আৰু ৰ'দ ওলাই আছে, তেওঁ মই মানে কাপোৰখিনি সুমুৱাই আজৰি হওঁ। কাৰণটো হৈছে জিলমিল শুই থাকোঁতে মাহঁত নাই, মাহঁত গৈছে বজাৰলৈ। গৈছে, দেখিছেনে ইমান তেলৰে বাইকখন চলাইছে। সেইকাৰণে আজিকালি যে এক্সিডেণ্ট হোৱা উৎপাতবোৰ বেছি হৈছে, এইবোৰৰ কাৰণে। ইমান উৎপাতকৈ চলাইছে, ইমান সৰু ৰাস্তাটোতো। জিলমিল শুই আছে, সেইকাৰণে মানে মই কামকেইটা কৰি আজৰি হৈ লওঁ। মাহঁত গৈছে বজাৰলৈ, যিহেতু কালি আমাৰ পাপা আহিছে, সেইকাৰণে আজি মা আৰু পাপা গৈছে বজাৰত। আৰু জিলমিল উঠিলে মানে লওঁতা মানুহ নাই, সেইকাৰণে মানে কামকেইটা কৰি আজৰি হৈ থাকিলেও মানে বহুতখিনি মানে উশাহ এটা পাই থাকিম। আৰু এইখিনি সেইকাৰণে জল্দি কামকেইটা কৰি লওঁ। সেই গাইজ, যাবলৈ ওলালোঁ বিয়ালৈ বুলি, আৰু জিলমিলক পাপাৰ লগতে থৈ পেলাই লৈছোঁ। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। জল্দি আহোঁগৈ। একদম নতুন পামচু চামচু পিন্ধি লৈছোঁ, আৰু বিয়া আকৌ ফ্ৰেণ্ডৰ। তো এতিয়া জল্দি আহোঁগৈ। দিয়া গাড়ীত গ'লে ঠাণ্ডা লাগিব যে, সেইকাৰণে চুৱেটাৰটো লৈ লৈছোঁ। বিয়া ঘৰ পালে খুলি যাম আকৌ, ফেশ্বনৰ কথা আছে ন। কোনে এনেকুৱা কৰে বাৰু, বিয়া ঘৰৰ ৰাস্তাতে খুলি পেলাই সোমাই লৈ যাম, আৰু মানে ডিগিত সোমোৱাই থ'ম। আৰু
বিয়াৰ পিছত এজনীৰ কইনাক কি কি প্ৰয়োজন হয় সেইখিনিও মানে মাথা মাৰি দিছে আৰু একেবাৰে ভৱিষ্যতৰ প্লেনিঙলৈকে মানে তাই যাতে এইখিনি বস্তু ফিউচাৰত মানে মাথা মাৰিব নালাগে আৰু একেবাৰে দি দিছে এইখিনি একদম আলু পিঁয়াজৰ পৰা আদি কৰি শাক পাচলি বাকী বহুত বস্তু মানে ইয়াকেতো কয় বন্ধুত্ব নে কি কয় এতিয়া ধুনীয়াকৈ পেটটো পূজা কৰি ল'লোঁ আৰু এইখিনি চাওকচোন ইমান ধুনীয়া লাগিছে প্ৰিয়ংকাহঁত যিহেতু বিহাৰী সম্প্ৰদায়ৰ হয় তাহাঁতৰ বিয়া ইয়াতে হ'ব এওঁলোকৰ কেনেকুৱা কি নীতি নিয়ম এইখিনি বাৰু নাজানো কেনেকৈ কি হ'ব কিন্তু মানে এই ঠাইখিনিতে হ'ব আৰু ইমান ধুনীয়াকৈ সজাইছে ইমান যে ভাল লাগিছে